বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে যে পৃথিৱীৰ আটাইতকৈ দামী বেগটোৰ দাম আৰু নাম আপোনালোকে জানেনে চন্দ্ৰত খেলা একমাত্ৰ আৰু প্ৰথম গেমটোৰ নাম আপেল কিয় বেলেগ ফলমূলৰ লগত ৰাখিলে বাকীবিলাক ফলমূল সোনকালে পকিবলৈ আৰম্ভ কৰে বন্ধু বান্ধৱীসকল আমি এনেকুৱা কিছুমান অসমীয়া ৰেণ্ডম ফেক্টছ লৈ অসমীয়াত আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে আমাৰ চেনেললৈ আপোনালোক যদি নতুনকৈ আহিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফেক্ট নম্বৰ 1 আপোনালোকে জানেনে পৃথিৱীৰ প্ৰথমটো টিভি কেতিয়া আৱিষ্কাৰ হৈছিল বন্ধু বান্ধৱীসকল যদি আপোনালোকে নাজানে কৈ দিওঁ যে 1927 চনত ট্ৰেইলৰ ফ্ৰেঞ্চৱৰ্থ নামৰ এজন বৈজ্ঞানিকে টিভিৰ আৱিষ্কাৰ কৰিছিল ফেক্ট নম্বৰ 2 বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত গাড়ী কোম্পানীটোৰ নাম আৰু কিয় সুৰক্ষিত বন্ধু বান্ধৱীসকল আপোনালোকক কৈ দিওঁ যে ভলভো হ'ল একমাত্ৰ সুৰক্ষিত গাড়ী কোম্পানী যিয়ে 30 মিটাৰ ড্ৰপ টেষ্ট কৰিছিল সেইবাবে ভলভো হ'ল পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত গাড়ী কোম্পানী আৰু একমাত্ৰ গাড়ী কোম্পানী ফেক্ট নম্বৰ 3 বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে আপেল ওচৰত থাকিলে ফলমূল কিয় সোনকালে পকিবলৈ আৰম্ভ কৰে বন্ধু বান্ধৱীসকল আপোনালোকে যদি নাজানে মই কৈ দিওঁ যে আপেলৰ পৰা এথিলিন নামৰ এবিধ গেছ অধিক পৰিমাণে বাহিৰত উৎপন্ন হয় আপেল য'ত থাকে তাৰ পৰা আপেলৰ পৰা অধিক পৰিমাণে উৎপন্ন হয় সেইবাবে সেই গেছটোৱে বাকীবিলাক ফলমূল সোনকালে পকিবলৈ বাকী সময়তকৈ 3-4 গুণ অধিক সোনকালে পকাত সহায় কৰে বা পকি যায় এথিলিন নামৰ গেছবিধৰ বাবে ফেক্ট নম্বৰ 4 বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ দামী বেগটোৰ দাম আৰু নাম যিকেইজনে জানে কমেণ্টত জনাই দিব আপোনালোকে সময় জনোৱাৰ আগতে যিকেইজনে গম পায় আৰু যিকেইজনে নাজানে মই কৈ দিওঁ যে ইটালীৰ কোম্পানী বোৰানি মিলানিজ নামৰ এটা কোম্পানীয়ে এই হেণ্ডবেগটোৰ আৱিষ্কাৰ বা সৃষ্টি কৰিছে তেওঁলোকে বনাইছে য'ত 130 কেৰেট হীৰা আৰু 10জনী বগা সোণৰ পখিলা আছে যাৰ ভাৰতীয় বজাৰ মূল্য হ'ল 53 কোটি টকা মোকতো নালাগে আপোনালোকক যদি প্ৰয়োজন হৈছিল আপোনালোকে ল'ব পাৰে মই আপোনালোকক ইয়াৰ জ্ঞানটো দিছোঁ ফেক্ট নম্বৰ 5 বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ একেবাৰে শেষৰ ফেক্টটো এতিয়া আপোনালোকৰ আগত দাঙি ধৰিবলৈ আহিছোঁ যিটো ফেক্ট হ'ল আপোনালোকৰ চন্দ্ৰত খেলা প্ৰথম গেমটোৰ নাম কি বা কোনটো গেম চন্দ্ৰত প্ৰথম খেলিছিলে আৰু কোনে খেলিছিলে কিমান চনত খেলিছিলে আৰু কিয় খেলিছিলে আপোনালোকক আজি মই জনাই দিওঁ যে চন্দ্ৰত খেলা প্ৰথম গেমটোৰ নাম হ'ল গল্ফ চন্দ্ৰত খেলা প্ৰথম গেমটোৰ নাম হ'ল গল্ফ আৰু 1971 চনৰ 6 ফেব্ৰুৱাৰীত এপ'ল' 14 মিছনৰ যি ছেফ্ৰেড আৰু তেওঁৰ যিসকল এষ্ট্ৰনট আছিলে তেওঁৰ টীমটোৱে প্ৰথম চন্দ্ৰত এই গেমটো খেলিছিল কাৰণ চন্দ্ৰৰ এটমছফিয়াৰটো তেওঁলোকে পৰীক্ষা কৰিবলৈ বিচাৰিছিল বা জানিবলৈ চেষ্টা কৰিছিল সেইবাবে এই গেমটো চন্দ্ৰত প্ৰথম খেলা গেম হিচাপে বিশ্বই গম পাবলৈ আৰম্ভ কৰিলে আৰু তাৰে এটা এক্সক্লুচিভ ভিডিঅ' আপোনালোকলৈ দাঙি ধৰিলোঁ আপোনালোকে চাই ল'ব পাৰে নাছাৰ দ্বাৰা প্ৰকাশিত